হয়, আজি মই দুখাৰী কথা ক'ম নাৰী বিষয়ক। শুনিয়েই বৰ লাগিছে নেকি? নে শিৰোনামটো দেখিয়েই নেদেখাৰ ভাও জুৰিছে? এইজনী আকৌ আহিল নাৰীৰ কথা ক'বলৈ, নাৰী শক্তি, নাৰী সুৰক্ষা আৰু ব্লা ব্লা কিবা কিবি। আৰে আহকচোন এবাৰ শুনি যাওক, কিমান আৰু আওকাণ কৰিব সেই কণমানিৰ চিঞৰ, যিয়ে জন্মৰ পূৰ্বেই মাকৰ গৰ্ভৰ পৰাই চিঞৰে, মা মা মা, মোৰ এই বিচিত্ৰ পৃথিৱীখন চাবলৈ বহুত মন আছে, মোক প্লিজ নামাৰিবা। কিমান আৰু নেদেখাৰ ভাও জুৰিব সেই সৰু ছোৱালীজনীৰ সপোনবোৰ, যিয়ে মাক দেউতাকৰ নাম উজ্জ্বল কৰিব বিচাৰে, তাইৰ নিজৰ সপোনবোৰ পূৰণ কৰিব বিচাৰে। তাইৰ কি সপোন দেখাৰ অধিকাৰ নাই? কিন্তু কিয়? কাৰণ তাই এজনী ছোৱালী। কিমান আৰু আওকাণ কৰিব সেই ধৰ্ষিতাৰ চিঞৰবোৰ? কোনে কান্দিছে? মোৰ ছোৱালীজনীটো নহয়? মই একো শুনা নাই দেই। বাহ বাহ, আৰু কত যে কিমান। তাই গোটেই জীৱন নিজক দুখ দি থাকি এক আন্ধাৰৰ পৃথিৱীত বিষাক্ত জীৱন পাৰ কৰে, আৰু দোষীবোৰে মুক্ত আকাশৰ তলত জীৱন নিশ্চিন্ত মনে উদযাপন কৰিব, আৰু সকলোবোৰ দেখিও আপুনি মনে মনে থাকিব। বাহ বাহ, কিন্তু কিয়? কাৰণ তাই আপোনাৰ ছোৱালী নহয়। আপুনি মোক হাজাৰটা প্ৰশ্ন নকৰে জানো? হয়, আপোনাকেই কৈছোঁ, আপুনি এই সমাজ নহয় জানো? মোৰ প্ৰতিটো খোজতে আপোনাৰ দৃষ্টিয়ে থাকিব। মোৰ প্ৰত্যেক সাজ কাপোৰ কি পিন্ধিম কি নিপিন্ধিম সেয়া আপুনিহে ডিচাইড কৰিব, নহয় জানো? পাহৰিছোৱেই, মোৰ চাল চলন, কথা বতৰা, কথা কোৱাৰ ধৰণ, ক'ত কি কথা ক'ব লাগে, ক'ত মৌন হৈ থাকিব লাগে, সেয়াও আপুনি ভাবিব। আপুনি ইমানখিনি মোৰ কাৰণে কৰিব, কিন্তু নিজৰ হৈ এষাৰ মাত মাতিব নোৱাৰোঁ। কিয়? কাৰণ মই ছোৱালী। আমি ছোৱালীবোৰ কি বিজনেছ মেটেৰিয়েল নেকি, যে ইমান টাইমলৈকে ভেলিডিটি আছে, তাৰপিছত এক্সপায়াৰ হৈ যাব আৰু কামৰ নহ'ব? সেইকাৰণেই যে বিজনেছ ডিল কৰিবলৈ অহা দিয়াহে বিয়া নামৰ কণ্টেক্ট লৈ। যৌতুক নে বিজনেছ ইনভেষ্টমেণ্ট? পাহৰিছোৱেই, এলিজিবিলিটি ক্ৰাইটেৰিয়া আছেই নহয়, সেয়াও আকৌ চাই ল'ব দেই। ডিল চাইন কৰাৰ আগত গাইডলাইনছবোৰো থাকিবই নহয়। ঠিক আছে দিয়ক, চাকৰিহে মই এৰি দিম, আপোনাৰ ল'ৰাই কৰক, ঘৰখন যে মোৰ হ'ব সেয়াই বহুত। কম্প্ৰমাইজ? কৰিম বাৰু, ছেক্ৰিফাইচ কৰাৰ অভ্যাসো বহুত আছে। একো নাই দিয়ক, গোটেইখিনি এডজাষ্টমেণ্ট ময়ে কৰিম। আপুনি মাত্ৰ এবাৰ চাব, দেখিছেনে? দূৰবীণ লগাই এবাৰ দূৰ দূৰলৈকে চাব, মোৰ ফ্ৰীডম বিচাৰি পাব নেকি? মোৰ অস্তিত্ব কিবা থাকিবনে? নে দেখিও নেদেখাৰ ভাও জুৰিব? এইখনে সেইখন সমাজ নহয় জানো, যিয়ে আমাক হাজাৰটা প্ৰশ্ন কৰে? আজি মই প্ৰশ্ন কৰিছোঁ, এই সমাজতে দিনে পোহৰে ছোৱালীবোৰ সুৰক্ষিত নহয়, এইষাৰ কথা কিয় আওকাণ কৰিছে? এজনী বিধৱাই ৰঙীন পোছাক পিন্ধিলে তাত আপোনাৰ আপত্তি আছে, এজনী বিধৱাই পুনৰ বিবাহত বহিলেও তাত আপোনাৰ বিতৰ্ক আছে। তেন্তে সেইজনী বিধৱাৰে হিয়া ভৰা কান্দোন আপুনি শুনা নাছিল কিয়? তাইৰ নিজৰ জীৱনটো পুনৰ জীয়াই তুলিবলৈ বিচৰাত আপোনাৰ আপত্তি কিহৰ? মোৰ প্ৰশ্ন আছে সমাজলৈ, মূৰ্তিৰ দেৱীক পূজা কৰা, কিন্তু ঘৰৰ দেৱীক ইমান নিজ ব্যৱহাৰ কিয়? ওচৰ চুবুৰীৰ বোৱাৰীক অত্যাচাৰ দেখিও ইমান নিমাত কিয়? মানুহে কি ক'ব, সমাজে কি ক'ব, এইটো কথা ভাবিয়েই হাজাৰজনী নাৰীয়ে হাজাৰটা অত্যাচাৰ সহ্য কৰি আহিছে। কিন্তু কিমান দিনলৈ এনেকুৱা চলিব? কেতিয়া শেষ হ'ব এই নিজ মানসিকতা? তাৰ কোনো উত্তৰ নাই। কাৰণ এইটো বিষয় যদি আজি আকৌ সমাজত উপস্থাপন কৰোঁ, আকৌ সেয়া আওকাণ কৰা হ'ব। এনেকৈতো নাৰীৰ কোনো মৰ্যাদা নাথাকিব, নাৰী দিৱসৰ কোনো তাৎপৰ্যই নাথাকিব। নাৰীয়ে নিজৰ শক্তি চিনিব লাগিব, মাত মাতিব লাগিব। সহ্য কৰাই সমাধান নহয়, প্ৰত্যুত্তৰ দিয়াৰ উপায় বিচাৰিব লাগিব।